Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে আৰু আমিও ভালে আছো। আজি আৰু এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছো। আজি হৈছে সানডে আৰু সানডে স্পেচিয়েল অফাৰলৈ আপোনালোকৰ মাজত এটা ভিডিঅ' লৈছো বনাবলৈ। আৰু প্ৰথমতে মই আমাৰ দোকান আছে বৰপেটাৰ মেইন টাউনতে জেইৰোড বুলি কয়। যদি হিষ্ট্ৰী চাব বিচাৰে ওচৰৰ পৰা কোনোবাই চাই আছে আপোনালোকে আহিও চাই পেলাই ল'ব পাৰে। বলকচোন আজি কি কালেকশ্যন কেনেকুৱা অফাৰ লৈ আহিছে আপোনালোকৰ মাজত দেখাওঁ। পোনপ্ৰথমে লৈ আহিছে আপোনালোকৰ কাৰণে খুব ধুনীয়া চুপাৰ কটন যোৰা। কালাৰটো চাব যথেষ্ট ধুনীয়া, এক লেভেণ্ডাৰ কালাৰ, খুবেই বেছি ধুনীয়া কাপোৰ আৰু আপোনালোকে কাপোৰযোৰ পিন্ধি খুব ভাল পাব, কমফৰ্টেবল হয় আৰু যথেষ্ট ধুনীয়াকৈ কৰা হৈছে। এই কাপোৰটো চাওক, আপোনালোকে ঘৰৰ পৰাই চাই অৰ্ডাৰ কৰিব পাৰে যদি ভাল লাগিছে আৰু আমাৰ অৰ্ডাৰ প্ৰচেছটো মই জনাই দিম। যথেষ্ট ধুনীয়া লেভেণ্ডাৰ কালাৰ, তেনেকৈ ব্লেক হোৱাইট ডাঙৰ বুটা আছে, লগতে সৰু সৰুকৈ মৰমলতাকৈ বুটা দিয়া হৈছে। যথেষ্ট ধুনীয়া কাপোৰ, যদি যিটো যোৰে ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব। আৰু এইবোৰৰ অৰিজিনেল মূল্য আছিলে ১৫০০ টকা, কিন্তু আজি ছানডে ছুপাৰ স্পেচিয়েল চেল হিচাপে আপোনালোকৰ কাৰণে খুব কম প্ৰাইজত লৈ আহিছোঁ। গম পালে আপোনালোকেও আচৰিত খাব। এইখন আহিব মেখেলা আৰু ইয়াত চাইড পতি ব্লাউজ পিচ সকলোখিনি আছে। গতিকে যদি ভাল লাগিছে স্ক্ৰীনশ্বটটো লৈ ৰাখিব। আৰু এইযোৰ কাপোৰ আপোনাৰ পৰা বৰ্তমান অফাৰ প্ৰাইজত আপোনালোকে ল'ব পাৰিব মাত্ৰ ১৩০০ টকাত। নেক্সট এটা যোৰা দেখাইছোঁ, কাপোৰ বহুত বেছি ধুনীয়া, একদম হেণ্ড টু হেণ্ড, কোৱালিটি বহুত ভাল পাব। এইটো আহিব পিচ কালাৰত, কমফুল কালাৰ বুলিও ক'ব পাৰে। তেনেকুৱা ৰঙত খুব ধুনীয়া চাওক, হোৱাইট আৰু স্কাই ব্লু বুটাৰ কাম আছে। যথেষ্ট ধুনীয়া কাপোৰ, কোৱালিটি বহুত ধুনীয়া আৰু ইণ্টাৰেষ্টিংলি ইয়াত বিয়াৰ ডিজাইন আছে, এইখিনি বহুত কৰিব। খুবেই ধুনীয়া এটা কাপোৰ যোৰা আৰু আচলতে তেনেকৈ ষ্ট্ৰাইপ দিয়া হৈছে। মেখেলাখন মই দেখাই আছোঁ, যদি ভাল লাগিছে স্ক্ৰীনশ্বটটো লৈ আমালৈ পঠাই দিব। এইখন আহিব ইয়াৰ মেখেলা, এইখন থাকিব মেখেলা, স্ক্ৰীনশ্বটটো লৈ আমালৈ পঠাই দিব। আগৰ ভিডিঅ'বিলাকত আপোনালোকৰ ৰেছপন্স বহুত বেছি ভাল পাইছোঁ, আশা কৰোঁ এইটো ভিডিঅ'টো দিব। আৰু এইকেইটা চাইড পতি আৰু ব্লাউজ পিচটো চিম্পল হ'ব, হাতত পতি আহিব। যদি ভাল লাগিছে ল'ব পাৰিব, মাত্ৰ ১৩০০ টকাত আমাৰ পৰা এতিয়া ক্ৰয় কৰিব পাৰিব। আৰু অনতি পলমে অহা সপ্তাহত আপোনালোকৰ কাৰণে ১ মাহৰ কাৰণে খুব ধুনীয়া অফাৰ লৈ আহিম আমি। ধুনীয়া ধুনীয়া কাপোৰ, ধুনীয়া ধুনীয়া অফাৰৰ প্ৰাইজত লৈ আহিম, একদম পূজাৰ স্পেচিয়েল হিচাপে। আৰু এতিয়া দেখাব লৈছোঁ আমি মিক্স পাট যোৰা, পাৱাৰ লুমৰ মিক্স পাট যোৰা। যিহেতু পূজা আহি আছে, পূজাত তেনেকুৱা কাপোৰবোৰ পিন্ধিলে লাইটৰ পোহৰত বহুত বেছি ধুনীয়া লাগিব আৰু প্ৰাইজো বহুতে কমত বিচাৰি থাকে। হেণ্ড টু হেণ্ডৰ যিহেতু দাম হয় অকণমান, আৰু হেণ্ড টু হেণ্ডৰো পাই যাব আমাৰ তাত। এইযোৰ চাওক, খুব ধুনীয়া পাৰ্পল কালাৰত আছে আৰু ইয়াত কালাৰটো লেভেণ্ডাৰ কালাৰৰ গুণাৰে কৰা হৈছে, কালাৰিং গুণাৰে ৱৰ্ক কৰা, কোৱালিটি বহুত ধুনীয়া। দেখিছেনে, পাটৰ নিচিনা লাগিছে। আৰু এনেকুৱাকৈ আচলত এই বুটাটো থাকিব, দেখিছে, যথেষ্ট ধুনীয়া কাপোৰ। স্ক্ৰীনশ্বটটো লৈ ল'ব যদি ভাল লাগিছে। চব কালাৰিং গুণা আৰু হোৱাইটখিনি হ'ব বুটাৰ কাম। আৰু নেক্সট মই চাইড পতি আৰু ব্লাউজ পিচ দেখাই আছোঁ, ভাল লাগিছে যদি স্ক্ৰীনশ্বট ল'ব আৰু আমালৈ পঠাই দিব। আৰু এইখন আহিব মেখেলা, খুবেই ধুনীয়া, চাওক কিমান ধুনীয়া লাগিছে, পাটৰ নিচিনা লাগিছেনে। আৰু কোৱালিটিটো বহুত ধুনীয়া পাব। গতিকে আপোনালোকৰ যদি ভাল লাগিছে কম প্ৰাইজতে ল'ব পাৰিব। এইবোৰ আপোনালোকে ১৫০০ টকালৈকে বেলেগত কিনিব লাগিব। আৰু আমি আজি ছানডে স্পেচিয়েল চেল হিচাপে আপোনালোকক বহুত কমত দি আছোঁ। আৰু চাইড পতিও আছে, মই দেখাই গৈছোঁ। এইবোৰ আহিব চাইড পতিটো, ব্লাউজ পিচটো আহিব আৰু চাইড পতি চাদৰতে থাকিলে মই দেখাবলৈ নহ'লে। যদি ভাল লাগিছে ল'ব পাৰিব আমাৰ পৰা, যিটো নেকি আপোনালোকে বেলেগত গ'লে ১৫০০-১৬০০ টকা ল'ব লাগিব। আৰু আমাৰ পৰা খুব এফৰ্ডেবল প্ৰাইজত আপোনালোকে পাই আছে। আমাৰ পৰা ল'ব পাৰিব আপোনালোকে মাত্ৰ ১০০০ টকাত, মাত্ৰ ১০০০ টকাত আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব। আৰু এটা কালাৰ দেখাইছোঁ, বহুতটা কালাৰ আছে, মই দুটা কালাৰেই দেখাম। দুটা কালাৰ আছে ন, এই দুটা কালাৰ আপোনালোকক দেখাম। আৰু চাওক কালাৰটো কিমান ইউনিক, এই কালাৰ চাওক, একদম পাটৰ যিবিলাক আমাৰ জেনেৰেলি কালাৰ থাকে খুব ধুনীয়া, একদম পিয়'ৰ পাটৰ যিটো কালাৰ, সেনেকুৱা কালাৰ এইবোৰ বনোৱা হয় জেনেৰেলি। গতিকে ইউনিক কালাৰ যদি কোনোবাই পিন্ধিব বিচাৰিছে ল'ব পাৰে। ইয়াত ৰেড কালাৰ গুণাৰে কাম কৰা আৰু হোৱাইট গুণাৰে মিনা কৰা, যথেষ্ট ধুনীয়া। এইটো যোৰা চাওক, আচলৰ কামখিনি কিমান ধুনীয়াকৈ কৰা হৈছে। স্ক্ৰীনশ্বট লৈ ল'ব। এইবোৰ আহিব চাইড পতি, আগৰ যোৰ দেখাবলৈ ৰৈ গ'ল। আৰু এইখন চাদৰ দেখালোঁ। আৰু নেক্সট দেখাই আছোঁ মেখেলাখন, যথেষ্ট ধুনীয়াকৈ কৰা হৈছে মেখেলাৰ কামো আৰু কোৱালিটি ভাল পাব, মানে ইম্পৰ্টেণ্ট কথা। আৰু এইখন আহিব মেখেলা আৰু ব্লাউজ পিচটো খুব ধুনীয়াকৈ কৰা, মাত্ৰ ১০০০ টকাত ল'ব পাৰিব। যদি ভাল লাগিছে স্ক্ৰীনশ্বটটো লৈ আমালৈ পঠাই দিব। তাৰপিছত লৈ আহিছোঁ খুব ধুনীয়া ৰেডি টু ৱেৰ স্লেক কটনৰ যোৰা কেইটামান, যথেষ্ট ভাল পাব আপোনালোকে। এইটো যোৰা চাব, ৰেডি টু ৱেৰ কৰা হৈছে স্লেক কটনৰ যোৰা। কালাৰটো চাৰ্ফ কালাৰ, যিটো অৰিজিন সেইটোৱে, যিটো আমাৰ মেইন চাৰ্ফ কালাৰ। আৰু সেইটো যোৰাটো আহিব খুব বেছি কমফৰ্টেবল, গৰমত পিন্ধিবলৈ আপোনালোকে খুব ভাল পাব। চাওক
কাপৰ গুণাৰ কাম আছে আৰু সাইড পটিটো যথেষ্ট ধুনীয়াকৈ লগাই থৈছে দুটা কালাৰ আহিছে দেখিছেনে আৰু আচলৰ কামখিনি চাওক খুব বেছি ধুনীয়া আৰু আকৌ কৈছোঁ যদি আপোনালোকে আমাৰ ভিডিঅ'টো বা কাপোৰটো ভাল পাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আগলৈ আমাৰ কাপোৰৰ ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন পোনপ্ৰথমতে পাই যায় আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব গতিকে এইযোৰ কাপোৰ এনেকৈ ৰেডি টু ৱেৰ কৰি থোৱা হৈছে খুব ধুনীয়া এটা স্লাইড কটনৰ যোৰা পিন্ধিলে খুব বেছি ভাল লাগিব স্ক্ৰীনশ্বটটো লৈ ল'ব আৰু ব্লাউজ পিচটো আহিব ইয়াত হেভি আৰু কালাৰ চাওক কিমান ধুনীয়া আৰু মেখেলাখনো ৰেডি কৰা হৈছে এইখন আহিব মেখেলাখন স্ক্ৰীনশ্বট লৈ ল'ব খুব ভাল লাগিব পিন্ধিলে এইযোৰ কাপোৰ ল'ব পাৰিব ৰেডি কৰা কাপোৰ মাত্ৰ 950 ৰুপিজত 950ত আপোনালোকে কাপোৰযোৰ পাই আছে ৰেডি কৰা কোনো ধৰণৰ বেলেগ খৰচা নাই ডাইৰেক্ট পিন্ধিব পাৰিব ব্লাউজ এইটো নিপিন্ধে বেলেগ ব্লাউজলৈ পিন্ধিব পাৰে নেক্সট এটা যোৰা দেখাইছোঁ স্লাইড কটনৰে খুব বেছি ধুনীয়া এইটো ডিজাইনটো বেলেগ হ'ব এইযোৰৰ বেলেগ এইটো চাওক খুব ধুনীয়া এটা পিংক কালাৰৰ ৰেডি টু ৱেৰ কৰা যোৰা ইয়াতো এনেকুৱাকৈ কপাৰ গুণাৰ মাজত হোৱাইট ভিতৰে মিনা কৰি দিয়া হৈছে আৰু আচলৰ কামখিনি চাওক যথেষ্ট ধুনীয়া দেখিছেনে যথেষ্ট ধুনীয়াকৈ কৰা কাপোৰ এযোৰ আপোনালোকৰ যদি ভাল লাগিছে স্ক্ৰীনশ্বটটো লৈ ল'ব আৰু আমালৈ পঠাই দিব আৰু এইযোৰ কাপোৰ 950তে ল'ব পাৰিব যদি ভাল লাগিছে পটাপটকৈ স্ক্ৰীনশ্বট ল'ব আৰু পঠাই দিব এইটো ব্লাউজ পিচ আৰু এইখন আহিব মেকো ৰেডি টু ৱেৰ কৰা হৈছে যদি ভাল লাগিছে আপোনালোকে পঠাই দিব আৰু আহিও চুই চাই ল'ব পাৰে পূজাৰ স্পেচিয়েল কালেকশ্যন হয় এইবোৰ লাহে লাহে আনিছোঁ কাৰণ পূজাৰ সময়ত বহুত মানে দিগদাৰ হৈ পৰিছে পঠাওঁতে টাইমত গৈ নাপায় গতিকে আগতীয়াকৈ লৈ পেলাই আপোনালোকে পিন্ধিব পাৰিব সময়ত এইযোৰ চাওক কিমান ধুনীয়া কাপোৰ কোৱালিটি যে বহুত বেছি ধুনীয়া পিন্ধি আপোনালোকে মোক ক'ব যে কিমান ধুনীয়া কাপোৰ পাইছে বুলি আৰু এইকেইটা যিখিনি আচলৰ কামটো চাওক খুব ধুনীয়াকৈ কৰা হৈছে দেখিছেনে যথেষ্ট ধুনীয়া আৰু গোটেই গাত এনেকুৱাকৈ সৰু সৰু সূতাৰ মাজত হোৱাইট সূতাৰে মিনা কৰা আৰু চাইড পটি টাইপ পটি লগাই থোৱা হৈছে দহি গুঠি থোৱা হৈছে খুব ধুনীয়াকৈ এইটো স্ক্ৰীনশ্বট ল'ব যদি ভাল লাগিছে এইযোৰ ল'ব পাৰিব মাত্ৰ 950 ৰুপিজত ব্লাউজ পিচ আৰু এইখন আহিব মেখেলাখন যথেষ্ট ধুনীয়া ভাল লাগিছে যদি স্ক্ৰীনশ্বট ল'ব আৰু আমালৈ পঠাই দিব আমাৰ নাম্বাৰ দিয়া হৈছে আৰু লগতে মই কৈ দিওঁ 9127461950 9127461950 নেক্সট এটা দেখাব লৈছোঁ গল্ডেন কালাৰৰ এইটো স্লাইড কটনৰ খুব ধুনীয়া যোৰা আৰু আছে ঢেৰ আছে কিন্তু আজি এইকেইটা কালাৰ দেখাই দিওঁ আৰু এনেকুৱাকৈ গাত সৰুকৈ গল্ডেন কালাৰ কপাৰ গুণাৰে গল্ডেন গুণাৰে এনেকৈ বুটা আছে আৰু এনেকৈ আচলৰ কাপোৰ আছে যথেষ্ট ধুনীয়া আৰু মৰম লগা স্ক্ৰীনশ্বট ল'ব আমালৈ পঠাই দিব ৰেডি টু ৱেৰ কৰা হৈছে ঘৰত বহি আপোনালোকে পৃথিৱীৰ যিকোনো চুকৰ পৰা চালেও ল'ব পাৰিব এইটো আহিব ব্লাউজ পিচ এইখন আহিব মেখেলা ভাল লাগিব যদি স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ নম্বৰত পঠাই দিব নেক্সট দেখাব লৈছোঁ এযোৰ কফি কালাৰ খুব ধুনীয়া পদ্মিনী মিচিং ডিজাইনৰ যোৰা গেৰো ডিজাইনৰ আপোনালোকে এইকেইটা যোৰা সকলোৱে জানে তথাপিতো মই দেখাইছোঁ যথেষ্ট ধুনীয়া এইবোৰ যোৰা আৰু এমাহ দুমাহ যোৱাৰ পিছত খুব বেছি দাম হ'ব গতিকে কম প্ৰাইচ চলি আছে এতিয়া আপোনালোকৰ যদি ভাল লাগে ল'ব পাৰে এনেকৈ মাল্টি কালাৰ বুটা দিয়া হৈছে আৰু বুকুৰ গেৰখিনি মই আপোনালোকক অকণমান দেখাই দিছোঁ এযোৰৰ বাকীবোৰ আপোনালোকে তেতিয়া বুজি পাব আৰু ইয়াত চাইড পটি ব্লাউজ পিচ গোটেইখিনি থাকিব এনেকুৱাকৈ থাকিব গাৰ বুকুৰ এনেকুৱা গেৰ ডিজাইনখিনি থাকিব খুব বেছি ধুনীয়া আপোনালোকে দেখিছেনে যথেষ্ট ধুনীয়া ইয়াত আচলৰ কাম খুব বেছি ধুনীয়া যদি ভাল লাগিছে স্ক্ৰীনশ্বটটো লৈ ল'ব এনেকুৱা কালাৰ আপোনালোকে দেখাই আছোঁ ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব মাত্ৰ আপোনালোকে কালাৰ অপশ্যনবিলাক মই দেখাই দিম মাত্ৰ আপোনালোকে 1750 টকাত ক্ৰয় কৰিব পাৰিব আমাৰ পৰা বৰ্তমান যদি ক্ৰয় কৰে এইখন আহিব মেখেলা এনেকুৱাকৈ কাম আছে ওপৰলৈকে আৰু ব্লাউজ পিচ চাইড পটি গোটেইখিনি আছে স্ক্ৰীনশ্বট ল'ব আৰু আমালৈ পঠাই দিব মাত্ৰ 1750 ৰুপিজত পৃথিৱীৰ যিকোনো চুকৰ পৰা ল'ব পাৰে আৰু এতিয়া নেক্সট এটা কালাৰ দেখাইছোঁ ৰাণী পিংক কালাৰ খুব ধুনীয়া কালাৰ বহুত বেছি ধুনীয়া আৰু কাপোৰযোৰটো গম পাইছে ডিজাইনটো ইয়াত আপোনালোকৰ চাইড পটি নলগালেও হোৱাৰ নিচিনা এনেকুৱাকৈ কাম কৰি ঘূৰি দিয়া হৈছে কিন্তু ইচ্ছা কৰিলে লগাই ল'ব পাৰে খুবেই ধুনীয়া এটা যোৰা ইয়াতো এনেকৈ মাল্টি কালাৰ কাম কৰা হৈছে আৰু এনেকৈ গাত গেৰ ডিজাইন থাকিব যদি ভাল লাগিছে স্ক্ৰীনশ্বটটো লৈ ল'ব কালাৰটো এইটো হ'ব যথেষ্ট ধুনীয়া এইখন আহিব মেখেলা চাইড পটি ব্লাউজ পিচ গোটেইখিনি পাব এয়া চাইড পটি আৰু ব্লাউজ পিচ গোটেইখিনি আছে মাত্ৰ 1750 টকাত আমাৰ পৰা আপোনালোকে ঘৰত বহি ক্ৰয় কৰিব পাৰে পৃথিৱীৰ যিকোনো চুকৰ পৰা নেক্সট দেখাব লৈছোঁ আপোনালোকক নুনি কটন পিয়ৰ নুনি কটনৰ যোৰা খুব বেছি ধুনীয়া এইটো চাওক যথেষ্ট ধুনীয়া এইটো আমাৰ মেৰুন কালাৰ আৰু ৱাইন কালাৰ টাইপৰ হয় যথেষ্ট ধুনীয়া কাপোৰ যথেষ্ট ধুনীয়া আৰু গৰম বহুত পৰিছে গৰমৰ দিনত এযোৰ মাৰ্জিটো একদম খুব ষ্টেণ্ডাৰ্ড লগা কাপোৰ পিন্ধিব বিচাৰিলে এনেকুৱা নুনি কটন পিন্ধিব পাৰে যিটো হোৱাইট বুটা আছে আপোনালোকে হোৱাইট ব্লাউজৰ লগত পিন্ধিব পাৰে মোৰ কিমান ধুনীয়াকৈ মিলিছে গতিকে এনেকৈ ইয়াত হোৱাইটৰ মাজত ব্লু মিনা কৰা হৈছে খুব ধুনীয়া এটা যোৰা কোৱালিটি বহুত ভাল পাব নেক্সট আহিব এইখন মেখেলাখন এইখন থাকিব মেখেলা একদম ধুনীয়া নুনি কটন
আৰু অফাৰবিলাক আপোনালোকক ক'বই থাকি গ'ল প্ৰত্যেকযোৰ কাপোৰৰ অৰিজিন প্ৰাইচ যিটো আমি স্লাব কটন দেখালোঁ সেইটো অৰিজিন প্ৰাইচ মই অৱশ্যে কৈ দিছোঁ আপোনালোকে সেইটো কাপোৰ আপোনালোকে বজাৰত কিনিব লাগিলে 1250 যিটো আমি 950 আজি দি আছোঁ আমাৰো সেইটো মাৰ্কেট প্ৰাইচ হিচাপত আমিও দিওঁ কিন্তু আজি চানডে স্পেচিয়েল অফাৰ হিচাপে দিছোঁ মিক্স পাতখিনিও আপোনালোকক কৈ দিলোঁ পাতমিনি যোৰাও কৈ দিছোঁ আপোনালোকে 2000ৰ তলত নাপায় আমি 1750 দি আছোঁ আৰু এই নুনিকটন আপোনালোকে 2200 টকা কিনিব লাগিব যিটো নেকি আজি আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিলে চানডে স্পেচিয়েল হিচাপে মাত্ৰ 2000 টকাত ক্ৰয় কৰিব পাৰিব ধুনীয়া হয় নুনিকটন স্ক্ৰীনশ্বট ল'ব কালাৰ আৰু ডিজাইন বহুত বেছি ধুনীয়া ইউনিক আপোনালোকৰ যদি ভাল লাগিছে স্ক্ৰীনশ্বট লৈ আমালৈ পটাপটকৈ পঠাই দিব নেক্সট এযোৰ দেখাইছোঁ খুব মৰম লগাই দিছোঁ স্কাই ব্লু কালাৰ একদম লাইট যিটো স্কাই ব্লু সেইটো খুব বেছি ষ্টেণ্ডাৰ্ড কালাৰ হয় এনেকৈ পিন্ধিলে বহুত বেছি মৰম লাগিব এখন আহিব চাদৰ এয়া খুব ধুনীয়া দেখিছেনে খুবেই বেছি ধুনীয়া কাপোৰ আৰু কোৱালিটি বহুত ধুনীয়া কালাৰ ধুনীয়া আৰু ইয়াৰ কামখিনি চাওক আচলৰ কামখিনি বহুত ধুনীয়াকৈ ৰেড এণ্ড ব্লেকত কৰা হৈছে খুব মৰম লগা যিসকলে লাইট কালাৰ বহুত ভাল পায় জেনেৰেলি লাইট কালাৰ বেছি গৰ্জিয়াছ লাগে মানুহ এজনক ডিজাইনৰ ওপৰতো কথা থাকে আৰু এখন আহিব মেখেলা যদি ভাল লগা যোৰা কাম কৰিছে পটাপটকৈ স্ক্ৰীনশ্বট এনেকৈ ওপৰলৈকে কাম আছে এইখন মেখেলাৰ তলৰ কৰিছে যিটো নেকি আমি 220 300 চেল কৰোঁ আজি চানডে স্পেচিয়েল হিচাপে আপোনালোকে পাই আছে মাত্ৰ 2000 টকা ব্লাউজ পিচটো আহিব কটনৰ গতিকে আপোনালোকে স্ক্ৰীনশ্বট ল'ব যদি ভাল লাগিছে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব নেক্সট এযোৰ দেখাব লৈছোঁ খুব ধুনীয়া হেণ্ডলুমৰ বটল গ্ৰীণ কালাৰৰ মিক্স পাত যোৰা যথেষ্ট ধুনীয়া পাব কাপোৰ কোৱালিটি একদম পাটৰ নিচিনা চাইন কৰিব আপোনালোকে চাই ল'ব মই অকণমান ডিজাইনটো দেখাই দিছোঁ যথেষ্ট ধুনীয়া গল্ডেন গুণৰ মাজত এনেকৈ 5টা মিনা আছে আৰু চিলভাৰ গুণৰ মাজতো আছে পূজাৰ কাৰণে আপোনালোকে যদি লৈ থ'ব বিচাৰিছে ল'ব পাৰে আচলৰ কাপোৰ যথেষ্ট বেছি বহুত বেছি মানে ধুনীয়া আৰু কোৱালিটি বহুত ধুনীয়া পাব আৰু একদম পাটৰ নিচিনা যিসকলে লৈ গম পাইছে এইকেইটা চাইড ফুটি আহিব স্ক্ৰীনশ্বটটো লৈ পেলাই আমালৈ পঠাই দিব মাত্ৰ 2000 টকা এইটো কম হয় বাৰু গতিকে আজি স্পেচিয়েল অফাৰ হিচাপে আপোনালোকে ল'ব পাৰিব এইখন মেখেলা ব্লাউজ পিচটো আহিব চিম্পল হাতত ফুটি থাকিব খুব ধুনীয়া কোৱালিটিৰ ভিডিঅ' চাই গম পাইছে ব্লাউজ পিচটো কণ্ট্ৰাষ্টত থাকিব খুব ইউনিক খুব হেভি আৰু গতিকে যদি ভাল লাগিছে ল'ব পাৰে নেক্সট আৰু এটা যোৰা দেখাই আছোঁ মিক্স পাটৰ হেণ্ডলুম যোৰা ধুনীয়া ৰঙৰ ভাল পাব মই মিক্স পাটৰ দুটা বস্তু দেখালোঁ এটা পাৱাৰ লুমৰ আৰু এইটো হেণ্ডমেড হয় আৰু এইটো যোৰা চাওকচোন কিমান বেছি ধুনীয়া পিংক কালাৰ ৰাণী পিংকৰ অকণমান দিয়া পাৰ্পল টোন এটা আছে কালাৰিং গুণা আৰু চিলভাৰ গুণাৰে ৱৰ্ক কৰা হৈছে গোটেই গাতে খুব ধুনীয়াকৈ মিলিছে আৰু ইয়াত চিলভাৰ কালাৰ ব্লাউজ পিন্ধিলেও মিলিব হোৱাইট ব্লাউজ পিন্ধিলেও মিলিব আৰু ইয়াৰ নিজা ব্লাউজ আছে সেয়া পিন্ধিব পাৰে চাইড গুটি আহিব এই স্ক্ৰীনশ্বট ল'ব মাত্ৰ 2000 টকা মাত্ৰ 2000 ৰুপিজত আপোনালোকে আমাৰ পৰা এইকেইটা যোৰা ক্ৰয় কৰিব পাৰিব আৰু মই লগতে মেখেলাখন দেখাই গৈছোঁ এইখন আহিব ইয়াৰ মেখেলা এইখন থাকিব মেখেলাখন এইখন আহিব মেখেলাখন চাওক এইখন মেখেলা আৰু ব্লাউজ পিচটো থাকিব চিম্পল হাতত ফুটি আহিব যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু আমালৈ পঠাই দিব পটাপটকৈ আৰু আমাৰ নাম্বাৰটো মই স্ক্ৰীনত দি দিম তাৰ পৰা চাই আপোনালোকে কণ্টেক্ট কৰিব পাৰিব এইটো যোৰাও দেখালোঁ নেক্সট এটা যোৰা দেখাইছোঁ হেভি এটা যোৰা দেখাইছোঁ হেভি হ'ব এইটো অকণমান হেভি থাকিব যথেষ্ট ধুনীয়া কাপোৰ এইটো যোৰা চাওক কালাৰ কম্বিনেশ্যন চাওক গল্ডেনৰ লগত পিংক কালাৰ গোল্ডেনৰ লগত পিংক কালাৰৰ কম্বিনেশ্যনত আছে কাপোৰটো খুবেই বেছি ধুনীয়া এইটো কম্বিনেশ্যন আছে ইমান ধুনীয়া দেখিছেনে যথেষ্ট ধুনীয়া গোল্ডেনৰ মাজত এনেকৈ গোল্ডেন গুণাৰে কাম আছে আৰু আচলটো তেনেকুৱাকৈ একদম ইউনিককৈ পিংক কালাৰৰ কাম আৰু এনেকৈ ইয়াৰ মাজত ব্লু মিনা কৰা হৈছে যদি ভাল লাগিছে স্ক্ৰীনশ্বট লৈ আমালৈ পঠাই দিব যথেষ্ট ধুনীয়া পিন্ধিলে বহুত ভাল লাগিব আৰু চাইড পটিবোৰ আহিব এনেকুৱা গোল্ডেনতে গতিকে এইটো যোৰা এনেকুৱাকৈ থাকিব আৰু ইয়াৰ ব্লাউজ পিচটো ধুনীয়া হ'ব মই দেখাই দিছোঁ এনেকুৱাকৈ এইটো ব্লাউজ পিচ আৰু মেখেলাখনো দেখাই আছোঁ মেখেলাখন চাব এইখন থাকিব মেখেলা যদি ভাল লাগিছে এইটো যোৰা 2000 ৰুপিজত আজিৰ কাৰণে ক্ৰয় কৰিব পাৰিব আজি মানে এসপ্তাহৰ কাৰণে আজি চানডেৰ পৰা নেক্সট চানডেলৈ এই অফাৰটো থাকিব যদি ভাল লাগে ল'ব পাৰিব তাৰপিছত কিন্তু প্ৰাইচটো বাঢ়িব যদি ভাল লাগিছে এটা যোৰা আজি আপোনালোকৰ ওচৰত মই দেখালোঁ গতিকে যদি ভিডিঅ'টো চাই ভাল পালে আৰু কাপোৰবোৰ যদি ভাল লাগিলে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল লাগিলে কাপোৰবোৰ যদি ভাল লাগিলে আপোনালোকে চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটা লাইক কৰি দিব লগতে আপোনাৰ বন্ধুবৰ্গ আৰু আপোনাৰ ফ্ৰেণ্ডৰ মাজত বন্ধুবৰ্গৰ লগতে পৰিয়ালৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যাতে আপোনালোকৰ কাৰণে আমি ভিডিঅ' বনাব পাৰোঁ
আৰু কমেণ্ট কৰি যাবচোন কেনেকুৱা লাগিলে। আমি এটা কম্পিটিশ্যন পাতিম শ্বেয়াৰ আৰু কমেণ্টৰ ওপৰত। হাইষ্ট ভিডিঅ'টো শ্বেয়াৰ কৰা স্ক্ৰীনশ্বটটো আমাক নাম্বাৰত দি দিলে হ'ল। আমাৰ ভিডিঅ'টো হাইষ্ট যোনে শ্বেয়াৰ কৰিব এই কম্পিটিশ্যনটো আজি মই ৰাখি দিম বুলি ভাবিছোঁ। নেক্সট ভিডিঅ'ত নেক্সট কম্পিটিশ্যন ৰাখিম। আমাৰ ভিডিঅ'টো হাইষ্ট যোনে শ্বেয়াৰ কৰিব সেই শ্বেয়াৰৰ স্ক্ৰীনশ্বটটো মোৰ যিটো নাম্বাৰ আমি দি দিম সেই নাম্বাৰটো দি দিব। হাইষ্ট আমাৰ ভিডিঅ'টো যোনে শ্বেয়াৰ কৰিব, কিন্তু ফ্ৰেণ্ডৰ মাজত পাৰ্চনেলি আৰু ফেচবুকত নালাগে, ফ্ৰেণ্ডৰ মাজত পাৰ্চনেলি যে শ্বেয়াৰ কৰিব আৰু হোৱাটছএপ ষ্টেটাছ দি কৰা হ'ব। গতিকে তাৰপিছত যোনে হাইষ্ট শ্বেয়াৰ কৰাটো আমি গম পাওঁ তেওঁক আমাৰ ফালৰ পৰা বিনামূলীয়া এটা ধুনীয়া উপহাৰ আপোনালোকে পঠাই দিওঁ আপোনালোকৰ এড্ৰেছত। এই বস্তুটো আপোনালোকে আজিৰ পৰা অহা সপ্তাহলৈ ৰাখিব। ভালকৈ গম পায় যদি শুনি ল'ব ভিডিঅ'টোৰ শেষৰ ফালে আপোনালোকে শুনি ল'ব। গতিকে যদি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, লগতে কমেণ্ট কৰিব, আশীৰ্বাদ কৰিব যাতে আমি আপোনালোকৰ কাৰণে আৰু ধুনীয়া ধুনীয়া কাপোৰ আনিব পাৰোঁ। গতিকে আজিলৈ এৰিছোঁ, ধন্যবাদ।